নমস্কাৰ, আজি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ঘৰত আহিছে আলহী। বহুত বেছি ব্যস্ত, মই আজি ৰাতিপুৱাৰ পৰা ৰন্ধা বঢ়া কৰি আছোঁ আৰু মনটো ভাল লাগিছে অকণমান মানে আলহী অহাৰ কাৰণে, কাৰণ ইয়াত তেনেকৈ নাহেই আলহী। তেওঁলোক তেলেগু, মানে হায়দৰাবাদৰ। আমি এনেকৈ অহা যোৱা কৰি থাকোঁ প্ৰায়, তেওঁলোকো আহে আমিও যাওঁ। আজি বহুত দিনৰ পিছত মাতিছোঁ খাবলৈ, ভাত খাবলৈ, কাৰণ বিজি আছিলোঁ অলপমান। এতিয়া আজি অলপ সময় পাইছোঁ, সেইকাৰণে আজি মাতিয়ে পঠালোঁ মানে ডিনাৰৰ কাৰণে। আজি মই ৰান্ধিছোঁ সৰিয়হ দি ইলিচ মাছ, যিটো বেংগলী ৰেচিপি, মানে সৰিয়হৰ যিটো ভাপা, ইলিচ মাছৰ ভাপা বুলি কয়, সেইটো আজিলৈকে ৰান্ধিছোঁ মই। মানুহজনে কৈছিলে, কেতিয়াবা সুধিছিলে এবাৰ মানে এই ৰেচিপিটোৰ কথা, তাকে ভাবিলোঁ আজি বনাই দিম এনেকৈ। নাজানো খাই কেনেকুৱা পায়। এই ৰেচিপিটোৰ কাৰণে এইখিনি মোৰ ইলিচ মাছ, আৰু এইখিনি সৰিয়হ, এইখিনি মোৰ দৈ, এইকেইটা জলকীয়া, আৰু এইখিনি আদা আৰু নহৰু। এতিয়া মই সৰিয়হখিনি এনেকৈ পিচি ল'ম অলপমান। যেতিয়া সৰিয়হ পিছে তেতিয়া সদায় এনেকৈ জলকীয়া দি ল'ব, তেতিয়া কি হয়, তিতা নহয়। আৰু অলপ এটুকুৰা নহৰু আৰু অলপ আদাও দিব পাৰে। সৰিয়হখিনি বটি ল'ব, তেতিয়া পিচি লওঁতে মানে এনেকৈ একদম ফাইন পেষ্ট হ'ব নালাগে, অলপমান গোটা গোটা হৈ থাকিব লাগে। আৰু মই যেতিয়া সৰিয়হখিনি মানে বটি লৈছিলোঁ, তেতিয়া মই অলপ নিমখো দিছিলোঁ ইয়াতে অকণমান। তাৰপিছত এইখিনি সৰিয়হ ইয়াত এই মাছখিনি এনেকৈ দিব, আৰু এইখিনি দৈ। এতিয়া ভালকৈ মই তেলখিনি আৰু এনেকৈ গোটেইখিনি ভালকৈ ধুনীয়াকৈ মিহলাই লৈ পেলাই এনেকৈ মই ৰাখি দিম, মানে 15ৰ পৰা 20 মিনিট সময় মই ৰাখি দিম। মাছখিনি ৰেডি হৈ থাকোঁতেই মই এতিয়া এইখিনি বনাম, প্ৰনছ, আমি যদি মিছা মাছ বুলি কওঁ অসমত। তাৰ কাৰণে মই কেৰাহীটো গৰম কৰি লৈছোঁ অকণমান মই এতিয়া অলপ অলিভ অইল দিম। কেৰাহীটো গৰম হ'ল, অলপ অলিভ অইল দি লওঁ। অলপ বেছিকৈ দিছোঁ তেলটো অকণমান, কাৰণ অলপ পিছতে তেল বেছিকৈ লাগিব। তেলখিনি গৰম হ'ল, গৰম হোৱাৰ পিছত মই অকণমান কেইটামান মানে পাঁচফোৰণ দিলোঁ। তাৰ পাছত পাঁচফোৰণ দিয়াৰ পিছত মই অলপমান এইখিনি মই পিঁয়াজ দিলোঁ। পিঁয়াজ কটা হৈ আছিলে সৰু সৰুকৈ, অকণমান অলপ ফ্ৰাই কৰি লওঁ। এই মোৰ কিচেনটো আজি একদম বহুত বেছি মানে বস্তুৱে ভৰি আছে, একদম ৰন্ধা বঢ়া কৰি গোটেইবোৰ ইয়াত থৈছে ইয়াতে, সেইকাৰণে অলপ খেলি মেলি হৈ আছে কিচেনটো। অলপ ভাজি হোৱাৰ পিছত মই অলপমান আদা নহৰুৰ পেষ্ট দিলোঁ। এতিয়া আদা নহৰুৰ পেষ্টখিনি অলপ ভাজি হোৱাৰ পিছত মই এইখিনি কেপচিকাম, মানে ৰঙা কেপচিকামটো, এটা অৰেঞ্জ কালাৰ কেপচিকাম, আৰু এইখিনি সেউজীয়া কেপচিকাম অলপ সৰু সৰু কাটি লৈছোঁ অকণমান। মই কাটি পেলাই ইয়াত দি দিম আৰু অলপমান ভাজি ল'ম। জুইটো অলপ কমাই ল'ম এতিয়া হিটটো। আৰু মই এই প্ৰনছখিনি অলপ বইল কৰি লৈছিলোঁ অকণমান, মানে অলপ সময় আগতে 5 মিনিট সময় বইল কৰিছিলোঁ, অলপ মানে গৰম পানীত অকণমান সিজাই লৈছিলোঁ মই ইয়াতে, আৰু আধা সিজোৱা হয় এইটো। এতিয়া মই অলপমান ইয়াত হালধি দিম, হালধি, অলপ জলকীয়া পাউডাৰ, অলপ ধনিয়া পাউডাৰ, এইখিনি
এইখিনি মই দি দিলোঁ, দি পেলাই অকণমান ভাজি ল'লোঁ। ভাজি হোৱাৰ পাছত আৰু মই বেছি ভাজা নাই, কাৰণ মাছখিনি দিম এতিয়া মই, মানে প্ৰনছখিনি দিম এতিয়া মই কমকৈ ভাজি লৈছোঁ অকণমান কেপচিকামখিনি। এতিয়া মই ইয়াত দি দিম। ভালকৈ লৰাই লৈছোঁ। অলপ নিমখ দিম এতিয়া। নিমখ অলপ দিয়া আছিলে আগতে, মানে বইল কৰোঁতে অকণমান নিমখ দিয়া আছিলে, গতিকে নিমখ মই অকণমান কমকৈ দিম এতিয়া। আৰু অলপ কম জুইত অলপ সিজিবলৈ দিলোঁ। এতিয়া মই মাছখিনি বনাবৰ কাৰণে এনেকৈ কুকাৰতে পানী অকণমান এনেকৈ বইল কৰি লৈছোঁ। পানীখিনি বইল কৰাৰ পাছত এই বইল হৈছে পানীখিনি। এতিয়া মই মাছৰ যিটো পেষ্ট আছিলে, মানে মাছ আৰু যিটো সৰিয়হ আৰু দৈৰ যিটো পেষ্ট আছিলে, সেইটো মই এনেকৈ এইটো মই বাতি লৈছোঁ। এইটো মানে মোৰ কুকাৰৰ বাতি হয় এইকেইটা। ইয়াত এনেকৈ লৈ পেলাই দুইটা বাতি এনেকৈ ভৰাই লৈছোঁ মাছখিনি আৰু সৰিয়হৰ পেষ্টখিনি। এতিয়া মই এনেকৈ বহাই দিম ইয়াত। বহাই দিয়াৰ পিছত এইখন মাৰি দিম। আৰু এতিয়া এটা হুইচেল মাৰিলে মই এইখিনি নমাই দিম। আৰু এয়া ৰেডি হৈ গ'ল মোৰ ইলিচ মাছ আৰু প্ৰনছ। আলহীৰ কাৰণে ৰান্ধিলোঁ মই আজি এইখিনি। ইয়াত আছে মোৰ চিকেনৰ 3টা ৰেচিপি। আলহী আহি গ'ল আৰু আহিয়েই আশীৰ্বাদ আৰু চৈত্ৰৰ দুষ্টামি আৰু খেলা ধূলাবোৰ আৰম্ভ হৈ গ'ল। দুইটা খুব ভাল ফ্ৰেণ্ড আৰু পাৰ্কতো প্ৰায় একেলগে খেলিবলৈ যায় সিহঁত দুটা। আৰু কাজিয়াও কিন্তু বহুত বেছি কৰে সিহঁতে। আলহী গ'ল এতিয়া, ৰাতি 10টা বাজিছে। অলপ ভাগৰো লাগিছে অকণমান কাম কৰি দিনটো। অলপ বহিছোঁ এতিয়া অকণমান আলহী যোৱাৰ পিছত। আলহীয়ে খাই ভাল পোৱা বুলিয়ে কৈছে, মনটো ভাল লাগিল সেইকাৰণে, ভাল পোৱা বুলি কোৱাৰ কাৰণে। খুব কম সুযোগ পাওঁ এনেকৈ আলহীক খুৱাবলৈ, মানে ৰান্ধি খুৱাবলৈ ইয়াত। গতিকে যেতিয়াই মানে সুযোগ পাওঁ, মানে কষ্ট কৰি হ'লেও মানে খুৱাবলৈ চেষ্টা কৰোঁ আৰু খুৱাই ভালো লাগে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে ভিডিঅ'টো। মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম মোৰ নেক্সট ব্লগটোত। তেতিয়ালৈ সকলোকে বিদায় জনালোঁ। বাই এভৰিৱান।